do kami karbi akheto nilikorde ingirato nilipai pulung do kami jipijin potom kado hatan ini kan sam kado na party relo kado আমাৰ সম্বিজিত ডাঙৰীয়া আপোনালোকক ক'ব আৰু তুলিৰাম ৰংহাং ডাঙৰীয়াৰ কাৰণে আমি অপেক্ষাত আছোঁ। তেখেত 1:30 বজাত আহি পাবহি। তেখেত আহি পোৱাৰ পাছত আমাৰ কাৰ্বি ভাইসকলৰ কাৰণে, কাৰ্বি জনগোষ্ঠীৰ কাৰণে অসমে চৰকাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি ৱেলফেয়াৰ স্কিম লৈছে, মই ভাবোঁ স্বাধীনতাৰ পাছত কাৰ্বি জাতিক যদি সন্মান দিছে, কাৰ্বি জাতিয়ে যদি আজি নিজৰ সংস্কৃতি ৰক্ষা কৰিব পাৰিছে, ভাৰতীয় জনতা পাৰ্টীৰ এই ক্ষেত্ৰত অৱদান সকলোতকৈ বেছি। ৰাইজ, আমি চেষ্টা কৰিম, আমি সকলোৱে অসমত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যোৱা 5টা বছৰত, যোৱা 10 বছৰত অসমৰ খিলঞ্জীয়া জনগোষ্ঠী ভূমিপুত্ৰসকলৰ কাৰণে ভৈয়ামৰ কাৰ্বিসকলৰ উন্নয়ন পৰিষদ গঠন কৰাৰ পিছত আমাৰ বহলীয়া অঞ্চলত ভৈয়াম উন্নয়ন পৰিষদে থকা অঞ্চলত প্ৰতিনিধি তেওঁলোকে ডিভিশ্যন ল'ব, কিন্তু এজন বেছি অহাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাতিপুৱা 9টা বজাত ব্ৰহ্মপুৰ প্ৰায় 50,000 ব্ৰহ্মপুৰীয়া ৰাইজে কালিও জেগা এটা আছে য'ত আমাৰ লগত বেয়া পাই যোৱা নাই, আমাৰ ধনীৰ লগত সেইকেইজনেও ভাবিছে যে আমি থাকিও লাভ নাই, সেইকেইজনো গুচি আহে। আমাৰ ইয়াতে আপুনি চিন্তাই কৰিব না, আপুনি গম পাব 4 মে'ত আপোনালোকে ৰাতিপুৱা 10টাতে গম পাব। আজি কাৰ্বি ৰাইজৰ ইয়াত কাৰ্বি জনগোষ্ঠী ৰাইজ ওলাই আহিছে, আপুনি দেখিছে। আগতে ব্ৰহ্মপুৰত এনেকৈ একেলগে ইমান কাৰ্বি ৰাইজ ওলোৱা দেখিছিল নেকি? ৰাইজ ওলাই আহিছে। এইটো মই ভাবোঁ যে ব্ৰহ্মপুৰ সমষ্টি এইবাৰ অভূতপূৰ্ব ৰিজাল্ট এবাৰ কৰিব। এইটো আমি আলাপ আলোচনা কৰাৰ পিছত সেইটো দেশৰ বিত্তমন্ত্ৰীগৰাকীক আমি আজি আচলতে
এইটো মই নাজানো মই খালি আমাৰ কিতাপত তেওঁ প্ৰচাৰ কৰি আছে এতিয়া কংগ্ৰেছ আৰু জয়ন্ত একেলগ হৈ ভোট দিব নেকি এক্স মন্ত্ৰী নন্দিতা গামোচা কি হ'ব একো কাম নাই আপোনাৰ একো ইফেক্ট নাই তেওঁলোকে আপোনালোকে জানে তাতে কাৰ্বি আংলঙৰ ডিমা হাছাওতো অপজিশ্যন ছিল আপোনালোকে জানে এটা অঞ্চলতো কংগ্ৰেছৰ এমএচিয়ে নাই কাৰ্বি আংলঙৰ গোটেইকেইটা সমষ্টি এবাৰ কি পদুম খুলিব নেকি 100% মানে কাৰ্বি ৰাইজে এতিয়া আপোনালোকৰো মই নিমন্ত্ৰণ কৰিছো তেতিয়া ৰিজাল্ট দিনত আপোনালোকে আহিব একেলগে ভোট দিব। Okay, sir. ধন্যবাদ